দুঃখিনী মাতৃর খোলা পূর্ণ করে দিলে গেছে মোর কথা সুন্দর খোলা হে কল্যাণময় আমি নারায়ণ রূপে অবতার হয়েছি। হে পিতা, তুমি পূর্বে কুটুম্ব বলাবলৈ আছিলা আৰু হে পিতা, তুমি আছিলা উত্তম কাঠি আমাক পাবৰ কাৰণে বস্তু আৰম্ভ
আছিলা সেইকাৰণেই আমি ৰাক্ষসৰ পুত্ৰ হ'লো দ্বিতীয় জন্ম তোমালোকে গ্ৰহণ কৰা তোমালোকে বছৰত আজি নিশ্চয় আবেদনত দিলোঁ তোমালোকে এই জন্মত গতি নালাগে তোমালোক যদি তোমালোকে যদি কষ্ট তেন্তে আমাক এই গগলৰ নন্দৰ ঘৰত থৈ নন্দৰ কন্যা সন্তান যুগমায়াক লৈ আহিব তেতিয়া তোমালোকৰ মনোবাঞ্ছা পূৰণ হ'ব কিবা বালি পহৰীয়া সকলো নিৰ্দেশ কোনো ভয় নকৰিবা যোৱা মোক লৈ আহিব
এটা বিয়াৰ আগবাঢ়ি গৈছে যাতে দেখি ময়ো যমুনা লগে লগে তাৰ পাছত কি হ'ল না লগে লগে পৰি গ'ল যমুনাৰ পালে নীলমণি পৰি গ'ল যমুনাৰ জলত তাৰ পাছত কি হ'ল না লগে লগে পৰি দিছিলে মোৰ হাতত এই কন্যাটিক আনি দিলোঁ মৃত্যুৰ মুখলৈ Bapak,